যাওঁগে ব'লা, বহুত সময় হ'ল। যোৱাই নেকি? আৰু অলপ সময় ৰখাচোন। আজিৰ পৰাতো তোমাক কেতিয়াও লগ নাপাওঁ। হঠাৎ যে কি হৈ গ'ল। সময় ই বৰ নিষ্ঠুৰ। ই মানুহক হহুৱাবও জানে, কন্দুৱাবও জানে। 7 বছৰ এটা দিন এটা ৰাতি পাৰ কৰা নাই তোমাৰ লগত কথা নপতাকৈ। এতিয়া কেনেকৈ পাৰিম বাৰু? আশাবোৰ ঠিক বৰষুণৰ টোপালৰ দৰে, যাক পোৱাৰ ইচ্ছাৰে দুহাত পাতি ধৰিলেও টোপালৰ আকাৰে পাব নোৱাৰি। দুহাত তিতি যাব, কিন্তু হেঁপাহ নোপোৱা। সেই যে হাতে হাত ধৰি আমি দুয়ো একেলগে থকাৰ সংকল্প লৈছিলোঁ, এতিয়া যে হঠাৎ। জীৱনটো এনেকুৱাই, কেতিয়াবা ৰ'দ আৰু কেতিয়াবা বৰষুণ। কেতিয়াবা ৰ'দে হহুৱাই, বৰষুণে কন্দুৱাই, আৰু কেতিয়াবা বৰষুণে হহুৱাই, ৰ'দে কন্দুৱাই। আমি একো ভুল কৰা নাই। ভাল পাইছিলোঁ আমি দুয়ো অন্তৰ খুলি। সেইটোৱে আমাৰ ভুল হ'ল নেকি? ভুল আমি কৰা নাই, ভুল হৈছে আমাৰ সময়ৰ লগত। সময় সময় সময়, কিয় ই ইমান আমাৰ লগত লুকা-ভাকু খেলি আছে? সময় ই বৰ নিষ্ঠুৰ। আচলতে সময় নিষ্ঠুৰ নহয়, নিষ্ঠুৰ আমাৰ মানুহৰ মনবোৰ, মানুহবোৰ, যি হৃদয়ত সোমাই থকা নিভাঁজ প্ৰেমকো বুজি নাপায়। এয়াই সমাজৰ সময়, যি নিভাঁজ প্ৰেমৰ সম্পৰ্কক ধূলিৰ লগত মিহলাই পেলাই সাঁথৰ হৈ ৰয়। সঁচাকৈয়ে সমাজ আৰু সময়ে যে হঠাৎ কি কৰি পেলালে। দেউতাৰ কথাও পেলাব নোৱাৰো। ফাগুনৰ বতাহজাকৰ লগতে আমাৰো 7 বছৰৰ প্ৰেমৰ সম্পৰ্কটো ক'ৰবাত হেৰাই গ'ল, সাঁথৰ হৈহে ৰ'ল। বাৰিষাৰ ডাঙৰ বৰষুণজাক দিলেই যে তুমি মোলৈ ফোন কৰা, মই বাহিৰত আছো বুলি। এতিয়াচোন সেইবোৰ ভাবিলে এটা দুখৰ হাঁহি ওলাই আহে। আহোঁ, বহুত দেৰি হ'ল। ভালদৰে থাকিবা, বাই। যোৱাৰ আগত তোমাক এবাৰ হাক কৰিব পাৰোঁনে? জোৱাই যদি জোৱা বাৰু কেতিয়াও নেমাতো দে, য'তে আছা থাকা তুমি, কুশলে থাকিবা দে।